ব্ৰেডৰ পৰা বনোৱা ৰসমলাই ইয়াক অতি সহজভাৱে বনাব পাৰি। কেনে ধৰণে বনাব পাৰিব তাৰ বাবে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এয়া ব্ৰেডৰ ৰসমলাই বনাবলৈ আমি ব্ৰেড লৈছোঁ। এই ব্ৰেডবিলাকৰ চাৰিওফালে ছাইডবিলাক কাটি ল'ম। চাওক এই ধৰণে আমি ছাইডবিলাক কাটি ল'ম। এয়া চাৰিওফালে কাটি ল'ব লাগিব। নাকাটিলেও কোনো কথা নাথাকে, বাট কাটি ল'লে দেখিবলৈ ধুনীয়া লাগে, সেইটো কাৰণে কাটি লৈছোঁ আৰু। এয়া চাওক এতিয়া আমি মাজেৰে দুভাগ কৰি ল'ম। আপোনালোকে যদি বিচাৰে চাৰিভাগো কৰি ল'ব পাৰে। মই দুভাগ কৰি লৈছোঁ। চাওক এই ধৰণে মই দুভাগ কৰি লৈছোঁ। এতিয়া ব্ৰেডৰ মাজত দিবলৈ অলপমান ক্ৰীম ৰেডি কৰিম। তাৰ বাবে গাখীৰৰ মলাই অলপমান লৈ লৈছোঁ। ইয়াতে পাউডাৰ গাখীৰ অলপমান মিক্স কৰি ল'ম। এয়া আৰু চেনি অলপমান লৈ লৈছোঁ। এইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম। চাওক এই ধৰণে মিক্স কৰি ল'ব আপোনালোকেও। তাৰপিছত ইয়াতে এচামুচ কাষ্টাৰ্ড পাউডাৰ লৈ এইখিনি মই ভালধৰণে মিক্স কৰি লৈছোঁ। কাষ্টাৰ্ড পাউডাৰ লোৱাখিনি দেখুৱাব নহ'ল, ভিডিঅ'টোত ৰৈ গ'ল। এয়া চাওক এইখিনি ৰেডি। এতিয়া এইখিনি ব্ৰেডৰ মাজত দি ল'ম। আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই, নিদিলেও খাই বহুত ভালেই লাগে। মই দি লৈছোঁ। এয়া চাওক এই ধৰণে মই সকলোবিলাক ব্ৰেডৰ ওপৰতে দি ল'ম। এতিয়া এয়া আধা লিটাৰ গাখীৰ লৈছোঁ। এইখিনি আমি গেছটো হাই ফ্লেমত ৰাখিয়ে গৰম হ'বলৈ দিম। এইখিনিতে ক'ব বিচাৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। এয়া কাষ্টাৰ্ড পাউডাৰ হয়। কাষ্টাৰ্ড পাউডাৰ এচামুচ লৈ লৈছোঁ। ইয়াতে গাখীৰখিনি অলপমান গৰম হওঁতে মিক্স কৰি ল'ব লাগিব। এয়া গাখীৰ অলপমান গৰম হৈছে, এই গাখীৰ লৈ লৈছোঁ কাষ্টাৰ্ড পাউডাৰৰ লগত। এয়া এইখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব। চাওক এই ধৰণে লাহে লাহেকৈ ভালকৈ মিক্স কৰি ল'ব। এয়া ভাল ধৰণে মিক্স হৈ গৈছে। চাওক বৰ্তমান এইখিনি আমি ছাইডত ৰাখি দিম। এতিয়া ইয়াতে 4টা ইলাচি দি ল'লোঁ। গাখীৰখিনি ভালদৰে গৰম হৈ আছে। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব আৰু গাখীৰখিনি উতলি থাকিব দিব। এয়া চাওক এতিয়া ইয়াতে আমি ড্ৰাই ফ্ৰুইটছ অলপমান দি ল'ম। এয়া আলমণ্ড আৰু কাজু পাতলকৈ কাটি লৈছোঁ, কাটি লৈ দি দিছোঁ। আপোনালোকৰ ওচৰত থাকিলে দিবও পাৰে, নাথাকিলে নিদিলেও হ'ব, নিদিলেও কোনো কথা নাই। মোৰ ওচৰত আছিল বাবে মই দি দিছোঁ। এতিয়া ইয়াতে কাষ্টাৰ্ড পাউডাৰ আৰু গাখীৰ যে মিক্স কৰি থৈছিলোঁ এইখিনি অলপ অলপকৈ দি থাকিম আৰু ভালধৰণে মিক্স কৰি থাকিম। এয়া চাওক মই অলপ অলপকৈ দি আছোঁ আৰু ভালধৰণে মিক্স কৰি আছোঁ। এই ধৰণে মিক্স কৰি থাকিলে ভাল হয়। এতিয়া ইয়াতে 2 চামুচ চেনি দি ল'লোঁ। আপোনালোকে বেছি বা কম যিমান মিঠা খায় সেই অনুযায়ী চেনি দিব পাৰিব। মই 2 চামুচ দি লৈছোঁ। এতিয়া এইখিনি ভালধৰণে 2-3 মিনিটমান লাৰি থাকিম। গাঢ়া হৈ যোৱালৈকে আমি ভালধৰণে লাৰি থাকিব লাগিব। আপোনালোকেও এই ধৰণে 2-3 মিনিট ভালধৰণে লাৰি থাকিব। এয়া 3 মিনিট পিছত গাঢ়া হৈ গৈছে। চাওক ইমান ধুনীয়া গাঢ়া হৈ গৈছে। এইখিনিতে আপোনালোকে গেছটো অফ কৰি থৈ দিব আৰু এইখিনি 10 মিনিটৰ বাবে ঠাণ্ডা হ'ব দিব। 10 মিনিট পিছত আমি এইখিনি ব্ৰেডৰ ওপৰত দি দিম। তেতিয়া খাই বেছি ভাল লাগিব ঠাণ্ডা হোৱাৰ পিছত। এয়া ৰসমলাইখিনি 10 মিনিট পিছত ঠাণ্ডা হৈ গৈছে। এতিয়া এইখিনি আমি ব্ৰেডৰ ওপৰত দি ল'ম। এয়া চাই থাকিব। অলপ অলপকৈ সকলোবিলাক ব্ৰেডৰ ওপৰতে আমি ধুনীয়াকৈ লাহে লাহে দি যাম। এয়া চাওক মই অলপ অলপকৈ লাহে লাহে দি গৈ আছোঁ। একেলগে বহুতকৈ ঢালি দিয়া নাই। এয়া চাওক লাহে লাহে দি আছোঁ। এয়া ধুনীয়াকৈ গোটেইখিনিৰ ওপৰত দিয়া হৈ গ'ল। এয়া চাওক এতিয়া ইয়াৰ ওপৰত অলপমান ড্ৰাই ফ্ৰুইটছ দি দিছোঁ। তেতিয়া দেখিবলৈ ধুনীয়া দেখি এইটো কাৰণে দি দিছোঁ। আপোনালোকে দিলেও দিব পাৰে, নিদিলেও কোনো কথা নাই। দেখিবলৈ ধুনীয়া হ'লে যে বেছিকৈ খাওঁ খাওঁ লাগে, এইটো কাৰণে মই দি দিছোঁ। এনেও নিদিলেও খাবলৈ টেষ্টিয়ে, এইটো কোনো কথা নাই। খাই বহুত ভাল লাগে। বহুত কম সময়ত বহুত সহজভাৱে বনাব পৰা এইটো ৰেচিপি। আপোনালোকে এবাৰ নিশ্চয় বনাই খাব। আপোনালোকেও গম পাব যে বহুত টেষ্টি হয় খাই কিনে। এবাৰ ট্ৰাই কৰি চাব আপোনালোকেও। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আগলৈ এনেধৰণৰ সহজ ৰেচিপি পাবলৈ।